নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আজি শ্বুটিঙৰ এটা ভিডিঅ' আপোনালোকক দেখাম এটি মৰাণ বিহু নতুন মৰাণ বিহু আমি শ্বুটিঙৰ কাম কৰি আছিলোঁ গীতটিৰ নাম হ'ল চাপৰি হয়তো আপোনালোকে কিছুমানে চাইছে কিছুমানে চোৱা যদি চোৱা নাই মোৰ ভিডিঅ'টোৰ তলত লিংকটো থাকিব আপোনালোকে ভিডিঅ'টো গৈ চাব আৰু ভিডিঅ'টো অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বা আৰু দীপজ্যোতি মহন্তই আৰু গীতটিত কণ্ঠদান কৰাইছে মাধুৰীমা গগৈ মানে তো বন্ধুসকল বেছি কথা নকওঁ আৰু আপোনালোকক শ্বুটিঙৰ কিছুমান দৃশ্য দেখাম তো বলক আমি শ্বুটিঙৰ জেগালৈ যাওঁ এতিয়া পাইছে এই বৰষাৰাণী বা আমাৰ বৰষাবা মানুহ চাওক আপোনালোকে ফটো মাৰিবলৈ তেওঁলোক কিমান মানুহ আচলতে বৰষাবাক চাবলৈ আহিছে অকল মানুহ কেৱল মানুহ এই আমাৰ ভিডিঅ' দিয়ক 10 টকা নো আজিকালি খানাটো নাপায় দেচোন আৰু 10 টকা এখন দে এই ৰাতিপুৱাইনো কি কাৰণত লাগে বাৰু নহয় আজি এটি মৰাণ গীতৰ আমাৰ এইফালে শ্বুটিং চলি আছে ধুনীয়া এটি মৰাণ গীতৰ আজি আমাৰ ইয়াত শ্বুট চলি আছে আৰু 12 জানুৱাৰী আপোনালোকে ভিডিঅ'টি চাবলৈ পাব সকলোৱে মাধুৰীমা গগৈ মৰাণে গীতটি কণ্ঠদান কৰাইছে তো আপোনালোকে সকলোৱে ভিডিঅ'টি চাব বুলি আশা থাকিল অভিনয় কৰিছে আমাৰ দীপজ্যোতি দা আৰু বৰষাৰাণী বাই এফালে আমাৰ কৰ পাইছা আমি ওলাচোঁ নেকি বা ই আহিছে আমাৰ অভিজিত ভাই আছে ব্ৰ কেঁচা খবৰহে সকলো এফালে মৰণা মাৰি আছে আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ৰখা গো দে ঐ দে ঐ দে আকৌ কি কৰি আছ ঔষধ খাবি দে কোনোবা এটা পালি আজি নচোৱাহে কথা আৰু দেই দেখিলা ঐ নাচনি আছে যা যোৱা অলপ লাগিলে দেই